everyone, welcome back to my another video. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু কালি গল জৰুন গতিকে আজি হৈছে বিয়া তো তাত যাবলৈ ৰেডি হৈছো যাবলৈ ৰেডি হোৱা মানে যাইতো আছে বাট ঘৰত পিন্ধা কাপোৰেৰে অহা যোৱা কৰি আছো বাট এতিয়া ভালকৈ ৰেডি হৈ লৈছো যাবলৈ আৰু ৰাতিপুৱা মই ভিডিঅটো ষ্টাৰ্ট কৰিব নোৱাৰিলো কিবা অলপ কাম আছিল তাৰ বাবে বাট তথাপি পানী টোলা ভিডিঅ মই কৰি থৈ দিছো এটা তো আপোনালোকক দিছো ইয়াত চাই ল'ব তেতিয়া বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বিয়ালৈ যাওঁ আৰু এয়া আমাৰ কণমানিও ৰেডি হৈছে পিন্ধি ন কি ক'লি MCA চাইবালা মই গ্ৰেজুৱেট চাইবালা BA চাইবালা BA পাছ চাইবালা এইটো পিছে এতিয়াৰ লুক হয় আৰু ৰাতিৰ লুক আছে বেলেগ হ'ব তো গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব শেষলৈ ঐ পিপ পিপ ও তাতে ফটকা মারছি তুমি নামনে ফটকা মারছি হুম হুম যাব বলে পিপ 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 হুম বিয়া ঘৰ আহি পালো আৰু মাইনাহঁতে মানে নাচি আছে আৰু ইয়াত ৰাস্তাতে এটা দৃশ্য চাওকচোন আৰু আপোনালোকে আৰু আমাৰো এটা ইমান মানে কুচুতীয়া তাতে তাৰে মানে সিহঁতৰ ওচৰতে ফটকা মাৰিবলৈ যায় চাবচোন এয়া আৰু এইটো চাওক গাড়ী লাগে গাড়ী পালি আৰু একো নালাগে সি ন গাড়ী পালি মুখতো হাঁহি আহি ন গুডু গুডু গাড়ী পিপ 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 পল্লৱৰ গাড়ী আজি খেদালা পিপ 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 একদু অতি 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 এটো কায়ো গুডু গাড়ী 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 পিপ পিপ স্টার্ট কর দে আমি যাম ক'ত যোৱা পিপ 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 গাড়ীখন পুৰা চাবহি ঘূৰি পাকি যায় টানবা লাগছি মোক ঐ নাম কি নেনে দাদা নেনে গুডু গেল বাই বাই টাটা দি গেল যা লৈ নাযায় তোমাক পানী চানী তোলা হ'ল এতিয়া ভাত খাওঁ আমি কইনাৰ বাকো ওলাই ৰেডি এতিয়া ভাত চাত খালোঁ আৰু খাই লৈ আহিলোঁ ওচৰৰে এজনী মাইনা সজাবলৈ তো সিহঁতৰো বিয়া চ' তাইক অলপ মেকআপ কৰি দিবলৈ আহিলোঁ চব চাই থাকক ভিডিঅ'টো আমাৰ হাতত বেছি টাইম নাছিল তাৰ বাবে খপাটো মই চিম্পুলকৈয়ে দিছোঁ আৰু মাজতে লবৰডাল দেখা পাই কাৰণে গোলাপৰ পাইকেইটা এনেকৈ মই মিলাই দিছোঁ তাইক
পিছত তাৰ পৰা আহি বুকো অলপ ওলাই দিলোঁ চৌটো তল মত দিচোন বৌ তো ফাইনেলি এতিয়া সকলোকে ওলাই দি আমি ৰেডি হৈছোঁ 8:30 বজাত এয়া গোটেই লুকটো দেখাই দিছোঁ আৰু আন্ধাৰ পাইছে ভালকৈ আৰু এয়া মানুহ আহি গ'ল বাৰু আৰু এয়া চাওক আমাৰ কইনাক নাচ শিকাই আছে গৌতমে আৰু এইটো ফুল মোক দিয়া দেখি কিনে মাইনাহঁতে আহিলে মাইনাহঁতক ক'বলৈ লাগে দি দিলোঁ আৰু এয়া গোটেইবোৰৰে নাচ আৰু নাচ দেখি কিনে মই ৰ'ব নোৱাৰিলোঁ ঠুমুককৈ মই দি দিলোঁ আৰু ঠুমকা দুটা লগাই নালগেৰেও হে কৰবা কাটবাও এতিয়া কইনা ধোৱা পৰ্ব চলি আছে আৰু বাকৰ ফূৰ্তি চাওক গাইজ ভণ্টিৰ বিয়া এনেকৈ ৰখি ৰখি আমাৰ দৰা ফাইনেলি আহি পালে আৰু সকলোৰে নাচ চাওক এতিয়া চাব গাইজ সিহঁতে আমাৰ ওপৰত স্প্ৰে মাৰি শেষ কৰিলে তাৰপিছত আমি মাৰি দিছোঁ এতিয়া মানে সিহঁতে প্ৰথমতে মাৰি শেষ হওক তাৰপিছত আমি লাগে দেৰিকৈয়ে মাৰিম কিন্তু আমি পিছত মাৰি একেবাৰে জিকাই দিম আমি ৰং দৰা ঘৰ তাৰপিছত আহিলোঁ আমি ৰুটি খাবলৈ মানে ৰাতি আধা ৰাতি বাবা আগত বহি গ'লো তুমি আগত বহিব লাগে নাই নাই বাৰু দুয়োজনলৈ বিয়াৰ অলেখ শুভেচ্ছা থাকিল মৰম আৰু ভালপোৱাৰে আগুৱাই লৈ যোৱা এই কামনা থাকিল আৰু এইটো চাওক আপি চাই আছে মানে বিজিত দা আৰু মোৰ ওচৰত বহা আপি দুজনীক লাইন মাৰি আছে এতিয়া আমাৰ কইনাও বাহিৰত ওলাই আহিল আৰু আমিও ঘৰলৈ যাওঁ ইয়াত বিয়া চলি থাকিব বাট টোপনিটো যিহেতুকে ইম্পৰ্টেণ্ট চ' আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ